তো নমস্কাৰ বন্ধুসকল, জয় অসম। পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। একচুৱেলি ভিডিঅ'টো সম্পূৰ্ণৰূপে বনোৱা হৈছে ৬,৬৬২টা পোষ্টৰ যিসকল কেণ্ডিডেটে মানে এক্সামিনেশ্যন দিলে 2022ত জানুৱাৰী মাহত, আৰু আপোনাৰ 2018ত এপ্লাই হোৱা, 19ত এপ্লাই হোৱা যিসকল আপোনাৰ গাৰ্ডছমেন, আছাম পুলিচৰ ABUB আৰু ফায়াৰমেন, APR যিখিনি আপোনাৰ 2022 চনত এক্সাম দিলে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ বনোৱা হৈছে। এতিয়া বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ এইটোৱে আহি পৰিছে যে আছাম পুলিচৰ 2018 চনত এপ্লাই হৈছিলে ABUB, 19ত এপ্লাই হৈছিলে, এবাৰ আপোনাৰ ইণ্টাৰভিউ হ'ল, তাৰপৰা আকৌ পষ্টপন হৈ গ'ল, আকৌ নতুনকৈ হ'ল। তো এতিয়া আছাম পুলিচৰ যেতিয়া ইণ্টাৰভিউটো হৈ গ'ল 2022 চনত, ৰিটেন এক্সাম হৈ গ'ল, তাৰ মেৰিট লিষ্ট মানে ফাইনেল মানে মেৰিট লিষ্টখন যিখন আপোনাৰ এক্সামৰ ৰিজাল্ট শ্বীট আৰু মেৰিট লিষ্টখন কেতিয়া আহিব হওক, মানে প্ৰত্যেকজন কেণ্ডিডেটে এইটোৱে ৰৈ আছে যে এইটো কাৰণে ৰৈ আছে লিষ্টখন কেতিয়া আহিব, কেতিয়ালৈ আমাৰ নাম আহিব বা কিমান কাট অফ যাব, কিমান কি হ'ব, সেই সন্দৰ্ভতে আজি ভিডিঅ'টোত আমি ডিছকাছ কৰা হ'ব। তো বন্ধুসকল, দেখিবলৈ পোৱা যোৱা মতে আছাম পুলিচৰ পৰ্টেলত যদি আমি খুলি চাওঁ, আছাম পুলিচৰ পৰ্টেলত বৰ্তমানলৈকে একো মানে নটিফিকেশ্যন জাৰি কৰা দেখা যোৱা নাই। এতিয়ালৈকে কোনো মানে অফিচিয়েল ৱেবছাইটত অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাইকিয়া। 16/3/2022 চনত এটা কৰিছিলে, 16 তাৰিখৰ দিনাখন ABUB SI যিখিনি কামাণ্ডো বেটেলিয়নৰ SI এপ্লাই হৈছিলে তাৰ মানে এক্সামিনেশ্যনৰ কাৰণে মানে আপোনাৰ নটিফিকেশ্যন জাৰি কৰিছে, আৰু 14/3/22ত কৰিছিলে ABUB কনিষ্টবলৰ। তো এটাই কথা যে এতিয়ালৈকে ABUB যিসকল 2018 চনৰ এপ্লাই আছিলে, ABUB গাৰ্ডছমেন, ফায়াৰমেন, কিন্তু এতিয়ালৈকে কাৰো ৰিজাল্ট মানে অহা দেখা নাই। ইয়াত মানে ৰিজাল্ট মানে দিছে বা নাই দিয়া এনেকৈ দেখিছে, ইয়াতে একো মানে নটিফিকেশ্যন জাৰি কৰা নাই, কিন্তু সম্ভাৱনা আছে যে 25 তাৰিখৰ ভিতৰত ৰিজাল্টটো আহিব। তো বন্ধুসকল, ইমানেই আছিলে যে সম্ভাৱনা আছে, ফুল সম্ভাৱনা আছে যে 25 তাৰিখৰ ভিতৰত ৰিজাল্টটো আহিব। বিশেষকৈ বৈঠকত কৈয়ে দিছে আমাৰ ছাৰে, মানে উপদেষ্টাসকলে। তো দেখিছে, আমি আৰু ইয়াতকৈ দীঘল নকৰ ভিডিঅ'টো, যদি ভিডিঅ'টো চাই ভাল লাগিলে বা মোৰ কথাখিনি শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, বন্দে মাতৰম, জয় অসম।